হেল্ল' বন্ধুসকল, মাৰমেডছ অৰ্থাৎ জলপৰী। এই জলপৰীবোৰৰ কাহিনী চাগে আপোনালোকে নিশ্চয় শুনা পাইছে। বন্ধুসকল, পুৰণি গ্ৰন্থসমূহতো এই মাৰমেডছবোৰৰ কথা উল্লেখ পোৱা যায় আৰু বৰ্তমান সময়তো ছ'চিয়েল মিডিয়াত এনেকুৱা কিছুমান ফটো তথা ভিডিঅ' ক্লিপো পোৱা যায় যিবোৰ দেখি আপুনিও অলপ সময়ৰ বাবে ভাবিব যে এই জলপৰীবোৰ সঁচাকৈ আছে নেকি। তেন্তে বন্ধুসকল, বলক আজি জানি লওঁ যে এই জলপৰীবোৰৰ সত্যতা কি, এইবোৰ সঁচাকৈ আমাৰ এই পৃথিৱীখনত আছে নে নাই। তেন্তে বন্ধুসকল, মই সুহেব আৰু আপুনি চাই আছে জানক ইউটিউব চেনেল। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, প্ৰথমে আমি ইতিহাসৰ পৰাই আৰম্ভ কৰোঁ। ইতিহাসত এই জলপৰীবোৰৰ কিছুমান কাহিনী কথিত হিচাপে পোৱা গৈছে। ইয়াৰ উপৰি কিছুমান গ্ৰন্থতো এই জলপৰীসমূহৰ কাহিনী উল্লেখ আছে। ইতিহাসবিদসকলৰ মতে এই জলপৰীসমূহৰ কথা পোনপ্ৰথমে গ্ৰীক লোকসকলে উলিয়াইছিল, য'ত কথিত আছে যে আসিয়া আইলেণ্ডৰ ৰাণী আটলাণ্টিকে এজন গোপালকৰ প্ৰেমত পৰিছিল, কিন্তু সমাজৰ কিছুমান আজব নীতি নিয়মৰ কাৰণে তেওঁ সেই গোপালকজনৰ লগত বিয়া কৰাব নোৱাৰিলে আৰু ফলত তাইৰ খঙতে সেই গোপালকজনক অৰ্থাৎ তাইৰ নিজ প্ৰেমিকক হত্যা কৰি পেলালে। ইয়াৰ ফলত তাই হতাশ হৈ পৰিল আৰু নিজেও আত্মহত্যা কৰিবলৈ এখন সমুদ্ৰত জঁপিয়াই দিলে, কিন্তু সমুদ্ৰই তাইক মৰিবলৈ নিদিলে, বৰঞ্চ তাইক মাছৰ ৰূপ দি দিলে। কিন্তু সমুদ্ৰয়ো তাইৰ সুন্দৰতাৰ ওপৰত হাৰ মানিলে আৰু ইয়াৰ ফলতে তাইৰ অৰ্ধ অংশ মাছ হৈ পৰিল আৰু অৰ্ধ অংশ মানুহৰ দৰে ৰৈ গ'ল আৰু ইয়াৰ ফলতে জলপৰীৰ সৃষ্টি হ'ল। এনেকুৱা ধৰণৰ কাহিনী গ্ৰীক লোকসকলে পোনপ্ৰথমে উলিয়াইছিল। ইয়াৰ পিছতে আন এটা কাহিনীও উল্লেখ আছে, যিটোত কোৱা হৈছে যে আলেকজেণ্ডাৰৰ ভণ্টি মৃত্যুৰ পিছত জলপৰী হৈ পৰিছিল। ইয়াৰ উপৰি ৰামায়ণতো এটা অদ্ভুত কাহিনী উল্লেখ আছে। যেতিয়া হনুমানে সমুদ্ৰৰ ওপৰত শিলবোৰ ৰাখিছিল, তেতিয়া সমুদ্ৰ কন্যাই সেই শিলবোৰ চুৰি কৰিছিল। সমুদ্ৰ কন্যা আছিল জলপৰীসমূহৰ ৰাণী আৰু তাই নিজেও আছিল এজনী জলপৰী। বন্ধুসকল, এনেকুৱা কাহিনী আমি ইতিহাসত আৰু বহুতো পাইছোঁ। সেইবোৰ কাল্পনিক নে আচল, সেইবোৰ আমি কেতিয়াও ওলাব নোৱাৰোঁ, কিয়নো সেইবোৰ পুৰণি কথা আৰু সেইবাবে আমি পুৰণি কথাত লাগি নাথাকোঁ। কিন্তু বৰ্তমান সময়তো ইণ্টাৰনেটত এনেকুৱা ধৰণৰ কিছুমান ফটোজ তথা ভিডিঅ' ক্লিপবোৰ পোৱা গৈছে যিবোৰ দেখি আপুনিও অলপ সময়ৰ বাবে ভাবিব যে এইবোৰ সঁচাকৈ জলপৰী আৰু জলপৰী আমাৰ এই পৃথিৱীখনত আছে। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে এই ফটো তথা ভিডিঅ' ক্লিপবোৰৰ সত্যতা কিমান? জলপৰীৰ বহুতো ভিডিঅ' ক্লিপছ আছে যিবোৰত দেখা পোৱা যায় যে জলপৰী সঁচাকৈ আছে, কিন্তু কৈ দিওঁ যে যিবোৰ আপোনালোকে দেখিবলৈ পায় সেইবোৰ কিছুমান মডেলহে। আটাইতকৈ বিখ্যাত মডেলটো হ'ল জৱান ক্লাবৰ। তেওঁ এনেকুৱা এটা জলপৰী মডেল বনাইছিল যিটোৱে ইণ্টাৰনেটত বহুতো কম সময়তে ভাইৰেল হৈ পৰিছিল আৰু সকলোৱে এইটো সঁচাকৈ জলপৰী বুলিহে ভাবিছিল। কিন্তু পিছলৈ তেওঁ নিজে ক'লে যে তেওঁ এইটো নিজ হাতেৰে বনাইছে আৰু এইটো এটা মডেলহে। আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান জলপৰী মডেল আছে যিবোৰ দেখি আপুনি ভাবিব যে এইবোৰ মডেল নহয়, বৰঞ্চ আচল জলপৰীহে। কিন্তু এনেকুৱা ধৰণৰ জলপৰী এতিয়ালৈকে কোনেও পোৱা নাই। বন্ধুসকল, আমাৰ সমগ্ৰ পৃথিৱীত মাত্ৰ 5% সাগৰহে মানুহে চিনাক্ত কৰিব পাৰিছে। ইয়াৰ উপৰি 95% সাগৰ এনে আছে য'ত মানুহে আজিলৈ যাবই পৰা নাই। বহুতে কয় যে সাগৰৰ সেই অংশবোৰত জলপৰীসমূহ থাকিবও পাৰে, কিন্তু সেই জলপৰীৰ আচল সত্যতা আজিলৈকে কোনেও প্ৰমাণিত কৰিব নোৱাৰিলে। তেন্তে বন্ধুসকল, এইখিনি আছিল মোৰ জলপৰীৰ ওপৰত কিছুমান ব্যাখ্যা। জলপৰী সঁচাকৈ আছে নে নাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে। লগতে ভিডিঅ'টি ভাল লাগে লাইক কৰিব আৰু লগতে বন্ধুৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈ চাবলৈ নিশ্চয় আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টা বাটনটো দবাব নাপাহৰিব। তেন্তে আজিৰ ভিডিঅ'খিনিয়ে লগ ধৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় অসম, জয় ভাৰত।